Hello everyone, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকৈ স্বাগতম জনাই আছোঁ। অৱশ্যে বহুদিন হ'ল ভিডিঅ' দিয়া হোৱাই নাই, সেইবাবে ভাবিলোঁ আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ এনেদৰে। বলক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এয়া ৰাতিপুৱা এগিলাচ পানীৰে মোৰ দিনটো আৰম্ভণি। আজি যিহেতু আমাৰ পোৱালিটো স্কুললৈ নাই যোৱা, সেইবাবে সি আজি কি কৰিছে, শেৱালি ফুলৰ মালা গুঠে বোলে। এয়া দেখিছেই নহয়, সি শেৱালি ফুলৰ মালা গুঠি পেলাই ৰেডি। পাছফালে আকৌ আমাৰ মায়ে কামবোৰ চাই আমাক হাঁহি আছে। চাহ তাহ খাই আমি ভাতৰ যোগাৰত লাগিলোঁ। এয়া আজি আমাৰ দুপৰীয়া ভাত সাজ। এনেদৰে ভিডিঅ'ৰ মাজেৰে আজি থালিখন আমি আবদ্ধ কৰি ৰাখিছোঁ। ভাত পানী খাই বৈ আজৰি হৈ আমি ওলালোঁ এফালে যাবলৈ। এফালে মানে ওচৰৰে ঘৰ, আমাৰ ঘৰৰ বাইদেউ এগৰাকী ঘৰলৈ গ'লোঁ। এয়া দেখিছে নহয়, ৰাস্তাটো ইমান ধুনীয়া লাগিছে। বৰষুণ দিয়াৰ পাছত যে ৰাস্তাটো ইমান চফা হৈ যায়, গছ গছনিবোৰ বৰ ভাল লাগে ন চাই কিনি। আপোনালোকক বহুত বহুত ধন্যবাদ। ইমান কম সময়ৰ ভিতৰত যে আপোনালোকে মোৰ ইউটিউব চেনেলটোক ইমান মৰম আৰু আদৰ দিয়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। এয়া আমি আহি গ'লোঁ বাইদেউহঁতৰ ঘৰলৈ। কি কাৰণে আহিছোঁ এয়া ভিডিঅ'টো চাই থাকিলেই গম পাব। এয়া আমাৰ নিপালী কুকুৰ লাগি গৈছে নাৰিকল চাফা কৰাত, মানে আমি আহিছোঁ এতিয়া নাৰিকল ৰুকিবলৈ। এয়া নাৰিকল ৰুকিছে আমাৰ বাইদেৱে, মানে মোৰ ভণ্টি আৰু। এয়া হৈছে আমাৰ বাইদেউ, তেওঁলোকৰ ঘৰতে আমি নাৰিকল ৰুকিবলৈ আহিছোঁ। এয়া আমাৰ পোৱালি আৰু এজনী মই। মানে কাইলৈ তেওঁলোকৰ সকাম আছে, সেইকাৰণে আমি ইডলিটো গুলি থৈ যাবলৈ আহিছোঁ। মানে ইডলি বেটাৰটো আমি এনেকৈ গুলি থৈ যাম আৰু আকৌ আহিম গধূলিকৈ ইডলি বনাবৰ কাৰণে। আজি আকৌ ডাৱৰীয়া বতৰ, তাতে আমাৰ আজি টিয়কত কাম এটা ওলাল, সেইবাবে আমি আকৌ আহোঁতে ভাবিলোঁ দোকানতো সোমাই যাওঁ। টিয়কতে বিদিশা ৱাৰ্ড্ৰপ বুলি দোকান এখন আছে কাপোৰৰ, তাতে আমি সোমালোঁ। দেখিছেনে, বাগৰাকীয়ে ইমান ধুনীয়াকৈ কাপোৰ কানিবিলাক সজাই পৰাই ৰাখি থৈছে, ইমান পৰিপাটি। কিবা এটা সোমাই কিনি বৰ ভাল লাগিলে। সৰু হ'ব পাৰে ৱাৰ্ড্ৰপটো, কিন্তু মানে বৰ ধুনীয়া, কাপোৰ কানিখিনিও বহুত ধুনীয়া আৰু এফৰ্ডেবল প্ৰাইজত। আমাৰ সকলো মানুহে চব কাপোৰ আমি কিনিব নোৱাৰোঁ ন, কিন্তু বাজনীয়ে মানে বহুত ধুনীয়া এফৰ্ডেবল প্ৰাইজত মানে ধুনীয়া ধুনীয়া ভাল ভাল কাপোৰ দিছে আৰু অকলে কাপোৰ বুলিয়ে নহয়, ইয়াত আছে আপোনালোকৰ অসমীয়া গহনা, খাৰু মণি আদি কৰি বহুত। তাৰ পৰা আহি কিনে আকৌ আহিলোঁ আমি বাইদেউহঁতৰ ঘৰলৈ ইডলি বনাবলৈ, যিহেতু কাইলৈ ৰাতিপুৱাতে যাব লাগিব আমি, সেইকাৰণে ইডলিকেইটা বনাই থৈছোঁ আৰু ৰাতিয়ে। এয়া ইডলি বনাইছোঁ আৰু এনেদৰে ভিডিঅ' এটা কৰি থৈ দিছোঁ। এয়া আকৌ পাছদিনাখনি, যিহেতু ৰাতি আকৌ ভিডিঅ' কৰা নহ'ল, সেইবাবে ভাবিলোঁ আৰু পাছদিনাখনিয়ে ভিডিঅ'টো শেষ কৰোঁ। এয়া আজি ভিডিঅ'। আমি গৈছিলোঁ যোৰহাটৰ বৰভেটি। আপোনালোকেতো হয়তো সকলোৱে জানে, ইতিহাস প্ৰসিদ্ধ স্থানৰ ভিতৰত যোৰহাটৰ অন্য এক ধৰ্মীয় স্থল হৈছে বৰভেটি। আহোম ৰজা লক্ষ্মীসিংহ ৰাজত্বকালত মায়ামৰা সত্ৰাধিকাৰ অষ্টভুজ গোসাঁইৰ দিনত তেখেতৰ পুত্ৰ সপ্তভুজে সমগ্ৰ অসমত সিঁচৰিত হৈ থকা শিষ্যসকলক আমন্ত্ৰণ জনাই আৰু গাইপতি এচপৰাকৈ মাটি দিছিল, মানে মালৌ পথাৰত বৰভেটি নিৰ্মাণ কৰিছিল বুলি সকলোৱে কয়। এই ভেটিৰ মহত্ব হয়তো সকলোৱে জানে, মই বিশেষ ইমান নাজানো আৰু জনাখিনিয়ে কৈছোঁ। এয়া আমি চাকি বন্তি জ্বলাই কিনি আজৰি। তাৰপাছত গৈছোঁ নামঘৰৰ ভিতৰলৈ। বৰভেটিত অৱশ্যে আঘোণ মাহত মানুহৰ সমাগম বহুত হয় দেই, মানে যেতিয়া তাত বৰভেটিত লগায় তেতিয়া বহু হাজাৰ হাজাৰ মানুহ আহে তাত। আজি অৱশ্যে ইমান মানুহ নাছিলে, কিন্তু মানে তাত গৈ কিনে আমাৰ বহুত ভাল লাগে। এয়া মাহ প্ৰসাদ খাই মেলি আজৰি হৈ আমি অলপ এনেকৈ ফুৰিলোঁ তাৰ ভিতৰতে। মানে প্ৰকৃতিক মানে বহুত ধুনীয়া, মানে গছ গছনি ইমান ধুনীয়াকৈ আছে। তাৰপাছত আমি ভাত পানী খাই পেলাই আজৰি হৈ কিনে ঘৰলৈ আহিলোঁ। ইমানে আৰু ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ। ধন্যবাদ। আৰু এইদৰে ভিডিঅ'ৰ মাজেৰে ফটো কেইকপিমানো আবদ্ধ কৰি ৰাখিছোঁ। ধন্যবাদ।
যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপোনালোকে জনাব আপোনালোকে কেনেকুৱা ভিডিঅ' ভাল পায়, কেনেকুৱা ভিডিঅ' মই দিলে মানে ভাল হ'ব।